নমস্কাৰ, মই কল্পজিৎ চহৰীয়া ওৰফে খাতিদৰঙীয়া ইউটিউব চেনেলৰ মই কইলা। আপোনালোকে যিসকলে চিনি পায় সেইসকলে গম পাইছে খাতিদৰঙীয়া ইউটিউব চেনেল যিসকলে চাইছিল। আৰু অতি দুখেৰে জনাও যে আপোনালোকক মই লাইভতো কৈছিলোঁ বাৰু, আমাৰ খাতিদৰঙীয়া ইউটিউব চেনেলটো ইমানখিনি আপোনালোকৰ মৰম পোৱাৰ পিছত, ইমানখিনি আগবাঢ়ি যোৱাৰ পিছত যোৱা পৰহি মানে 10 মে তাৰিখে হেক হৈছে আৰু তাৰ পিছত আমি একো কৰিব পৰা নাই চেনেলটো। গতিকে এতিয়ালৈ ৰিকভাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ, এতিয়ালৈ পাৰা নাই। সেইকাৰণে ভিডিঅ'ও কিছু আমাৰ হাতত আছিল আপোনালোকক দেখুৱাও বুলি বা আপোনালোকৰ মুখত হাঁহি বিৰিঙাম বুলিয়েই সেইখিনি ভিডিঅ' আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ। গতিকে ভিডিঅ'খিনি আপলোড দিয়াৰ কাৰণে আমি এটা নতুনকৈ চেনেল এটা আৰম্ভ কৰিছোঁ আৰু চেনেলটো আপোনালোকে খাতিদৰঙীয়া বুলি চাৰ্চ কৰিলেও পাব আৰু কইলা বুলি চাৰ্চ কৰিলেও পাব। গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আগত এই খাতিদৰঙীয়া ইউটিউব চেনেলটোক দিয়া মৰমখিনি আপোনালোকে এইটো চেনেলকো দিব বুলি আশা থাকিল। আমি নতুন নতুন ভিডিঅ' দি যাম আগৰ দৰেই নতুন উদ্যমেৰে। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিব। ধন্যবাদ।